আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো টাটা কোম্পানীৰ পৰা 28,000 পদ মুকলি হৈছে। গ্ৰেড 3-4 পদ আছে, ইয়াতে মেনেজাৰৰ পোষ্টটো আছে আৰু ইয়াতে সকলোখিনি কেনেকৈ কি প্ৰচেছ আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, সকলোখিনি তথ্য আজি আগবঢ়াম। তো ভিডিঅ'খনৰ শেষলৈকে চাব আৰু ভিডিঅ'খন যদি ভাল লাগে থাকে ভিডিঅ'খন লাইক কৰি চেনেলখন ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ আকৌ ভিডিঅ' লাভ কৰিবলৈ, ঠিক আছে। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ। তো ডিসক্ৰিপশনত এখন লিংক দিয়া আছে, তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন পেজ খোল যাব টাটা ষ্টীল ৰিকুৱাৰমেণ্টৰ, ঠিক আছে। তো ইয়াৰ পৰা কি আমি তললৈ আহি যাম, ক'ৰ পৰা কি কেনেকৈ কি ডকুমেণ্ট, আপোনাৰ কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, চেলাৰী কিমান। চাওক এইটোৰ চেলাৰী হয় 23,000ৰ পৰা 65,000 লৈকে আপোনাৰ চেলাৰীখন হ'ব আৰু ইয়াতে আপুনি 10-12 পাছো বেৰো এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো ইয়াৰ পৰা এজ লিমিট চাওক, অনলাইন টাটা ষ্টীলৰ পৰা হৈছে অনলাইন এপ্লাই হ'ব, অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু এজ লিমিটটো আপুনি চাইছে 18 to 60। তো 18 to 60 হৈছে আৰু ইয়াৰ পৰা চাই আছে কেটাগৰিজ এপ্লিকেশ্যন ফি দুটাই নীল আছে। আপুনি জেনেৰেল, OBC, ST, SC যি হওক আপোনালোকৰ কোনো মাচুল দিব নালাগে আবেদনৰ বাবে, ঠিক আছে। এইটো এখন বহুত ভাল কথা যে সকলোৱে আবেদন কৰিব পাৰিব কাৰণ ইয়াৰ কোনো মাচুল দিব নালাগে। তো এতিয়া তললৈ আহি যাম আমি। তো ইয়ালৈ তললৈ অহা যিহেতু পোষ্ট নেম, তো ইয়াতে আপোনালোকৰ পোষ্ট নেমবিলাক কি পোষ্টৰ বাবে মুকলি হৈছে এইবিলাক আছে। মেনেজাৰ এক্সপাৰ্ট আছে, এৰিয়া চেলছ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ আছে, ছিনিয়ৰ ৰেজিষ্ট্ৰেশ্যন TSK, মেনেজাৰ FA আছে, টেকন'লজি মেকানিকেল, এৰিয়া মেনেজাৰ DMD, ৰিচাৰ্চাৰ, হেড বায়'ডাইভাৰ্চিটি, ঠিক আছে। এইবিলাকৰ পোষ্ট আছে। তো এইবাৰে এজ লিমিটটো মেক্সিমাম আপোনালোকৰ 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 60 বছৰৰ তলত হ'ব লাগিব, ঠিক আছে। আৰু এতিয়া কি ফুল প্ৰচেছ ষ্টেপ বাই ষ্টেপ মানে কেনেকৈ আবেদন কৰিব ইয়াতে লিখা আছে, আপোনালোকে ভালকৈ পঢ়ি ল'ব। অথবা ইয়াতে দেখা ফাৰ্ষ্ট অফ ক্লিক অন এপ্লাই দ্য লিংক, আপোনালোকৰ লিংকত ক্লিক কৰি দিব, ৱেবছাইটত যাই এইবিলাক জেনুইন বস্তু আপুনি কৰি দিব আৰু নহ'লে কম্পিউটাৰৰ দোকানত গৈ আপুনি নিজে কৰিব পাৰিব। তো ইয়াৰ বাবে আপুনি আবেদন কৰাৰ বাবে ইয়াৰে টাটা ষ্টীল এপ্লাই লিংক বুলি আছে, তো ইয়াতে আপুনি ক্লিক হেয়াৰত ক্লিক কৰি দিব। তো ক্লিক হেয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত নতুন এখন পেজ খোল খাই যাব। নতুন এখন পেজ খোলাৰ লগে লগে ইয়াতো পেজখন অলপ লোড ল'ব। তো পেজখন লোড লোৱাৰ পিছত এখন পেজ খোল খাই যাব। ইয়াৰ পৰা আপোনাৰ কোৱালিফিকেশ্যন হিচাপে আপোনাৰ কোনটো পোষ্টৰ বাবে আপুনি যোগ্য হয় সেইখন পোষ্ট আপুনি চিলেক্ট কৰি ল'ব। সেইখন পোষ্ট চিলেক্ট কৰি আপুনি ক্লিক কৰি দিব, ঠিক আছে। তো আপোনালোকৰ কোৱালিফিকেশ্যন যদি গ্ৰেজুৱেশ্যন হয় বা 12 পাছ হয় আপোনালোকৰ ইয়াতে চব লিখা আছে। ক্লিক কৰাৰ লগে লগে আপুনি যদি ক্লিক কৰিব ইয়াতে আপোনাৰ এইখন পেজ খোল খাই যাব, যিখন এখন আবেদনৰ ফৰ্ম হয় অনলাইন যোগে। তো ইয়াৰ পৰা কি কৰিব, ইয়াৰ পৰা আপোনাৰ টাইটেলখন চিলেক্ট কৰিব, যদি আপুনি মেল হয় তো মিষ্টাৰ, যদি ফিমেল হয় তো মিছেছ, এইবিলাকতো আপুনি গমেই পায়। তো ইয়াতে আপোনাৰ কি ফাৰ্ষ্ট নেম দি দিব, ইয়াতে মিডিল নেম দি দিব, ইয়াতে আপোনাৰ লাষ্ট নেম দি দিব, ইয়াতে আপোনাৰ ইমেইল ID দি দিব, ইয়াতে আপোনাৰ মোবাইল নম্বৰখন দি দিব, ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ লাগিব, ডেট দি দিব, ইয়াতে ডেট দিব, ইয়াতে মান্থ দিব আৰু ইয়াৰ দিব। আপোনালোকৰ জেণ্ডাৰখন চিলেক্ট কৰি ল'ব, কেটাগৰী চিলেক্ট কৰি ল'ব, SC OBC যি হয়, ঠিক আছে। ইয়াৰ পৰা আপোনাৰ চিটিখন চিলেক্ট কৰি ল'ব, আপোনালোকৰ চহৰখনৰ চিলেক্ট কৰি ল'ব। এক্সপিৰিয়েঞ্চ যদি আছে এইখনৰ পৰা চিলেক্ট কৰি ল'ব, যদি এক্সপিৰিয়েঞ্চ নাই তো এনেকৈ ৰাখি দিব। ৰিভেলিউৰ এক্সপিৰিয়েঞ্চ, কাৰেণ্ট INR, আপোনাৰ মানে চেলাৰী কি, আপোনাৰ এনুৱেল ইনকাম হয় এইবিলাক দিব লাগিব। এইবিলাক হাইয়েষ্ট কোৱালিফিকেশ্যন আপোনাৰ কিমানলৈকে আছে ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব লাগিব। মাষ্টাৰ, PhD, ডিপ্ল'মা, গ্ৰেজুৱেট আছে নেকি আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব, ঠিক আছে। ইয়াৰ পৰা আপোনালোকৰ মেক্সিমাম চাইজ আপলোড ৰিজিউম, আপোনাৰ ৰিজিউম আপলোড কৰিব লাগিব এখন। তো ৰিজিউম আপলোড নিদিলেও হ'ব, দি দিব আপুনি এখন ৰিজিউম আপলোড। আৰু ইয়াতে কি I have এখন টিক আছে, ইয়াতে ক্লিক কৰি আপুনি ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰি দিব। তো এনেকৈ আবেদন কৰি